অসমত যুদ্ধৰ হুংকাৰ উত্তৰ ভাৰতীয়ৰ বিধানসভা নিৰ্বাচনৰ অচিলাৰে অসমত বৈশ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ অভিসন্ধি বিপন্ন অসমীয়াৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক ভাষিক অৰ্থনৈতিক অধিকাৰ বাংলাদেশী কিংবা অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যা এতিয়া ভয়াৱহ নহয় অসমৰ বাবে তাতকৈ অধিক ভয়াৱহতাৰ দিশে অসমক লৈ গৈ আছে হিমন্ত বিশ্ব শৰ্মাই অসমত বিধানসভা নিৰ্বাচনৰ জৰিয়তে নিশ্চিহ্ন হৈ যাব পাৰে অসমীয়াৰ অস্তিত্ব তাৰে অভিসন্ধি ৰচিছে অনা অসমীয়াৰ সৈতে মিলি হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ স্বাভিমানক চূড়ান্ত অপমান কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মধ্য গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় বিজয় গুপ্তা নামৰ এগৰাকী অনা অসমীয়া ব্যক্তিক বিজয় গুপ্তাক জিকাবলৈ জঁপিয়াই পৰিছে এতিয়া উত্তৰ প্ৰদেশৰ সংগঠন স্বভূমিতে অসমীয়াৰ অস্তিত্ব নস্যাৎ কৰি বিজেপিৰ হিন্দীভাষী প্ৰাৰ্থী বিজয় গুপ্তাক গুৱাহাটীত জয় কৰি আত্মসন্মানৰ যুঁজত অৱতীৰ্ণ হ'বলৈ আহ্বান জনালে উত্তৰ প্ৰদেশৰ মধ্যদেশীয় বৈশ্য মহাসভাই দেশৰ চুকে কোণে সিঁচৰতি হৈ থকা মধ্যদেশীয় বৈশ্য সমাজৰ সকলো লোকক গুৱাহাটীলৈ আহি অসমত বিজয় ধ্বজা উৰুৱাবলৈ আহ্বান জনাইছে সংগঠনটোৱে ৰঞ্জিত গুপ্তা নামৰ সংগঠনটোৰ এজন নেতাই সামাজিক মাধ্যমযোগে জনোৱা এই সম্পৰ্কীয় এখন গোহালিয়ে স্বাভাৱিকতা সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ বহিৰাগত বিজয় গুপ্তাৰ প্ৰাৰ্থিত্বক লৈ গুৱাহাটীকে ধৰি সমগ্ৰ অসমত অব্যাহত আছে তীব্ৰ অসন্তুষ্টিৰ আনকি মধ্য গুৱাহাটীৰ বিজেপি কৰ্মকৰ্তাসকলেও নেতৃত্বৰ সিদ্ধান্ত মানি ল'ব বিচৰা নাই কিন্তু সকলোকে বুঢ়া আঙুলি দেখুৱাই বিজয় গুপ্তাই ভঙা ভঙা অসমীয়াৰে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান বুকু ভিন্দাই কৈছে ময়ে অসমীয়া ময়ে খিলঞ্জীয়া বিজয় গুপ্তাই বুজি পাব পাৰে বিজেপিৰ দলীয় আৱেগ কিন্তু বিজয় গুপ্তাই কেতিয়াও বুজিব নোৱাৰে অসমীয়াৰ স্বাভিমান কি কেৱল বিজয় গুপ্তাই নহয় কোনো বহিৰাগত ব্যক্তিয়ে কোনো খিলঞ্জীয়া প্ৰকৃত আৱেগ স্বাভিমান বুজিব নোৱাৰে যিদৰে আপুনি মই কেতিয়াও গুজৰাট হাৰিয়ানা কাশ্মীৰ কেৰালা আদি অন্য ৰাজ্যৰ খিলঞ্জীয়াৰ প্ৰকৃত আৱেগ অনুভূতি অনুধাৱন কৰিব নোৱাৰো সম্পূৰ্ণৰূপে কেৱল ভোট লাভৰ স্বাৰ্থত নিৰ্বাচনৰ প্ৰাক্ষণত জয়াই অসম বুলি ক'লেই কোনো হৈ নাযায় খিলঞ্জীয়া হিন্দুত্বৰ নাম লৈ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখন বহিৰাগতৰ হাতত গতোৱাৰ অন্তিম যুদ্ধ এয়া ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক ভাষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ইত্যাদি সকলো অধিকাৰ কাঢ়ি লৈ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে অসমীয়াৰ পৰিচয় মচি পেলাবৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24